হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰথমতে কৈছোঁ, এই ভিডিঅ'টো কোনো ধৰণৰ ইনফৰ্মেশ্যন বা আপডেট ভিডিঅ' নহয়। তো এই ভিডিঅ'টো জাষ্ট আমি ডিছকাশ্যন কৰিম যে আমাৰ অসম পুলিচৰ ফিজিকেলৰ কাট অফ লিষ্ট কেতিয়া আহিব, বা কাট অফ লিষ্ট আহিলে আমাৰ এক্সাম কেতিয়া হ'ব, আৰু ফিজিকেলৰ কাট অফ কিমান যাব, বা মই এক্সাম দিব পামনে। তো এনেকুৱা ধৰণৰ কুৱেশ্যনৰো আজি আমি ডিছকাশ্যন কৰিম। যদি এনেকুৱা ধৰণৰ মনত কনফিউজন হৈ আছে, আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কাৰণ তেতিয়াহে আপোনালোকে সকলোখিনি গম পাব। যদি মাজতে আপোনালোকে এৰি দিয়ে ন, তো আকৌ আপোনালোকে বুজি নাপাব। ঠিক আছে, এতিয়া চাওক, কথাটো এনেকুৱা যে আপোনালোকে ফিজিকেলত পাছ কৰিলে কিন্তু আপোনালোকে কিছুমানে হয়তো ভাল এটা মাৰ্ক পাইছে, কিছুমানে অলপ মাৰ্ক বেয়া হ'ল, মানে অলপ মাৰ্ক কম পাইছে বা অলপ বেছি পালে কিছুমানে। সেই বেছিজনক পাই কিনে আপুনি মনটো নিজৰ মনটো আপোনালোকে ডাউন নকৰিব, কাৰণ তেওঁ যিমান মাৰ্ক পাইছে ন, তো আপুনি সিমান মাৰ্ক পোৱা নাই। আপুনি কম পাইছে, ঠিকে আছে, কোনো কথা নাই, কাৰণ তেওঁ ধৰ 52 পাইছে, আপুনি কিমান পাইছে 51 বা 51 কিবা ছামথিং পাইছে, একো কথা নাই। আপোনাৰ নিচিনা বহুজনে পাইছে ভাই, বহুজনে পাইছে আপোনাৰ নিচিনাকৈ। আপুনি যিমান মাৰ্ক পাইছে 49, 48 এনেকুৱা ধৰণৰ মাৰ্ক বহুতে পাইছে, আপুনি পোৱা নাইতো অকলে। তাৰে মাজতহে 2-এজন, হয়তো 4জন 5জন, তো তেনেকুৱা ধৰে মানে বহুত কম সংখ্যক কেণ্ডিডেটে বেছি লেভেলৰ মাৰ্ক পাইছে, বুজি পাইছেনে। মানে কেনেকুৱা ধৰক 53, 54 এনেকুৱা ধৰণৰ মাৰ্ক পাইছে। এভাৰেজটো মানে মেক্সিমামটো ক'বলৈ গ'লে 51, 52, 51, 50, 49 এনেকুৱা ধৰণৰ মাৰ্ক আপোনালোকে দেখিবলৈ পাব। গতিকে বন্ধুসকল, আপোনালোকে ইমান বেছি টেনশ্যন কৰিব নালাগে। আপোনালোকে ৰিটেনৰ কাৰণে ভালদৰে পঢ়ক। মই আগতেও কৈছোঁ আপোনালোকে ভালদৰে পঢ়ক। এতিয়া বেছি দিন নাই। আজি মাৰ্চৰ কিমান তাৰিখ? আজি মাৰ্চৰ 2 তাৰিখ। চাওক, এই মাৰ্চৰ মাহটো আপোনালোকে গুচি যাব, তেনেকৈ এক্সাম পাতিব, কিবা পাতিব, কাট অফত নাম নাহিব বা ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকে নিজৰে বেয়া লাগিব। গতিকে আপোনালোকে ইমানখিনি যে আপোনালোকে কষ্ট কৰিলে, তাৰ ফল আপুনি ল'ব লাগিব। এতিয়া আপোনালোকে কষ্ট কৰক, মানে আপোনালোকে অলপ পঢ়ক। মন যোৱা নাই পঢ়িব, গম পাইছোঁ, আপোনালোকে কাট অফ লিষ্টত ৰখি আছে, কিন্তু এনেকুৱা নহয়। আপুনি যদি কৰ্ম নকৰাকৈ আপুনি যদি ফলৰ আশা কৰি আছে, তেতিয়াহ'লে আপুনি কোনোদিনো মানে জীৱনত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে, বুজি পাইছেনে। আপুনি কেতিয়াও জীৱনত ছাকচেছ হ'ব নোৱাৰে যদি আপুনি ফলটোৰ কাৰণে ৰখি আছে। কৰকচোন, আপোনালোকে ট্ৰাই কৰক, পঢ়ক। এতিয়া কামত নাহিলে কি হ'ল, পিছততো আহিব ন। বাইচাঞ্চ যদি আপুনি নাপায়ও ৰিটেন এক্সাম দিবলৈ, পিছততো পাব ন। মানে আপুনি ফৰেষ্টত পাব ন। যদি বাইচাঞ্চ নাপায়, তেতিয়াহ'লে কি হ'ব? আপোনাৰ পঢ়াখিনি এনে যাব নেকি? এনেতো নাযায় ন। তো সেইকাৰণে কৈছোঁ, আপোনালোকে ভালদৰে পঢ়ক, ৰিটেনৰ কাৰণে তৈয়াৰী কৰক। আকৌ ভেকেঞ্চি ওলাব, আকৌ ভেকেঞ্চি আহিব, বুজি পাইছেনে। তো তেনেকুৱা নিচিনা কথা। এতিয়া এই ভিডিঅ'টো চাই কিনে বহুতে কমেণ্ট মাৰিব পাৰে বা বহুতে ক'ব পাৰে যে তই কিডাল ফাটে আছা, তই দেখোন নিজে একো কৰিব পৰা নাই। আৰে ভাই, নিজে একো কৰিব পৰা নাই হয়, তো সেইকাৰণেতো আপোনালোকক কৈছোঁ মই। তো তেনেকুৱা নিচিনা কথা।